ভালে আছেনে? বহুত দিনত ভাবিলোঁ আজি এটা আকৌ নতুনকৈ ব্লগ বনাওঁ। আজি আছিলে সোমবাৰ, গতিকে ৰাতিপুৱা শুই উঠি অফিচলৈ যোৱা সময়ত ভাবিলোঁ যে শিৱ মন্দিৰত সোমাই যাওঁ। প্ৰথমতে কাম আমাৰ ৰুমৰ সোমোৱা ৰাস্তাটোত ইমান ধুনীয়াকৈ বগেনভেলিয়া ফুলি আছে। মন্দিৰলৈ গ'লেইতো নহ'ব, গতিকে শলিতা, ধূপ, চাকি, লিংগত ঢালিবৰ বাবে গাখীৰ লৈ ল'লোঁ। আৰু মই এতিয়া গৈ আছোঁ লালমাটিত থকা আমাৰ এই শিৱ মন্দিৰ ভাগলৈ। ভিতৰত সোমাই ধুনীয়াকৈ শিৱ বাবাৰ ওচৰত চাকি ধূপ শলিতা লৈ ভালকৈ ভাবিলোঁ যাতে যোৱা দিনবিলাক যেনেকৈ গ'ল আৰু যাতে সেইবিলাক পুনৰাবৃত্তি নহয় তাৰ কাৰণে প্ৰাৰ্থনা কৰিলোঁ। আৰু লগতে শিৱ বাবাক প্ৰাৰ্থনা কৰি ক'লোঁ যে নতুন যিবিলাক দিন আহিব সেইবিলাক যাতে মোৰ কাৰণে ভাল আহে, মোৰ ঘৰখনৰ কাৰণে ভাল আহে আৰু সকলোৰে কাৰণে ভাল আহে। তাৰ পৰা ওলাই এতিয়া মই পালোঁ এয়া লালমাটি, আৰু মই এতিয়া ৰৈ আছোঁ আমাৰ মৰমৰ ৰেড গ্ৰীণ বাছকেইখনলৈ। যিসকলে লাইন গাড়ীত অহা যোৱা কৰে গুৱাহাটীত তেওঁলোকে গম পায় ন গৰমৰ দিনত এই বাছকেইখনৰ মূল্য কিমান। দেখিছে এই দাইজনে ইমান ধুনীয়াকৈ নিজৰ ডিউটি পালন কৰিছে, ভাল লাগিলে দেখি। অফিচলৈ আহি আৰু ৰাতিপুৱাই কাম চিষ্টেম অন কৰিব লাগে কিবা কিবি। দেখিছে মই কি কৰি আছোঁ, বেলেগে কাম কৰি আছে, মই কি কৰি আছোঁ। দেখিছে এজাক বৰষুণতে মোৰ অফিচৰ সন্মুখত পানী আহিবৰ সময়ত কি কৰিব, পানী গছকি কাম কৰিবই লাগিব। দিনটো লঘোণে থকাৰ বাবে ফল খাই ল'লোঁ। আৰু তাৰপিছত মোৰ এটা গণেশগুৰিত কাম আছিলে, গতিকে গণেশগুৰিলৈ আহিলোঁ। ৰুম লৈ থকা মানুহে হাজাৰ টেনশ্যন থাকিলেও পলচ বজাৰ কৰিবই লাগিব, সকলোৱে গম পাই চাগে। এয়া আহি ৰুম পালোঁ, গোটেই দিনটোৰ শেষ হ'ল। গতিকে বাই বাই সকলোকে, আকৌ লগ পাম